এসব মাটি সব বাইরে যা মা গরু বাপে গরু তয় নমস্কাৰ সুপ্ৰভাত বন্ধুসকল স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ পোনপ্ৰথমে আপোনালোকক তথা সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হ'ল গৰু বিহু, গতিকে গৰুক আজি গা ধুৱাই মাহ হালধিৰে গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গৰুক আজি ঈশ্বৰ জ্ঞান কৰা হয়, কাৰণ অসমীয়া সমাজৰ প্ৰধানকৈ কৃষিজীৱী, গতিকে গৰু হ'ল প্ৰধান আহিলা কৃষি কৰ্মৰ। গতিকে গৰুক আজি গা ধুৱাম। চাওক আপোনাক দেখাই আছোঁ, এইফালে চাওক আমাৰ পিচি থৈ দিয়া আছে মাটিমাহ, এইফালে হালধি পিচি থৈছে আৰু এয়াও চাট, ইয়াত আছে বেঙেনা আছে, লাও আছে, তিতা কেৰেলা আছে, তাৰপিছত থেকেৰা আছে আৰু আছে হালধি। এতিয়া আমি গৰুক মাহ হালধি সানিম। এই চাই লওক গৰুৰ বিহুৱান, মানে পঘা, নতুন পঘা, তুলসী পাত, তাৰপিছত দুবৰি বন আৰু ফুল দি ধুনীয়াকৈ গৰুৰ কাৰণে ৰখা হৈছে। হেপী গৰু বিহু। এনেদৰে গৰুক মাহ হালধি সানি দিয়া হৈছে। এতিয়া আমি গৰুক গা ধুবলৈ লৈ যাম। বছৰৰ আজিৰ দিনটোত গৰুক এনেদৰে মাহ হালধিৰে গা ধোৱা হয়। গৈ আছো গৰু গা ধুবলৈ গৈ আছো। চলো। ডাঙৰ কথা কলা শুনিবি, অনুপমে কৈ আছে বিশেষ যা দিয়ক নাম নাম গা ধোৱা হ'ব। ঠেলো ঠেলো গৰু 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 सरू सरू लेकिन तू बड़ा हो जाएगा। हो गया इसका नहा के तो ये वाला माई वाला किसी मुख अभी ओए मजा লাগিছে চলে গরু খাটুরি খাটুরি গৈছে গরু জানি না বেঙেনা খা বছরে বছরে বাহি যা মা সৰু বাপে সৰু তই হবি বলদ গৰু লাও খা বেঙেনা খা বছরে বছরে বাহি যা মাৰ সৰু মা বাপে সৰু তই হবি বৰ গৰু। बाय बाय। ये देखो তুমি কিয় কান্দিছিলা? ভয় লাগিছিলে এতিয়া হাঁহি দিয়া অলপ। কেনে পালে জনাব আৰু পুনৰবাৰ মই আপোনালোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। এতিয়ালৈ বাই বাই, ধন্যবাদ।